নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল যদি আপোনালোকে 29 মেত হৈ যোৱা অসম চৰকাৰৰ ডিপ্লোমা এলিমেণ্টাৰী এডুকেশ্যন আসাম চমুকৈ D.el.ed পৰীক্ষাটো যদি দিছিলে তেন্তে আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন সদায় আহি আছিল এই পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব ইতিমধ্যে আপোনালোকৰ কাৰণে আহিছে এটা বহুত ভাল খবৰ ইয়াৰ অফিচিয়েল সাইটত ইয়াৰ ৰিজাল্টৰ তাৰিখ ঘোষণা হ'ল এই ৰিজাল্ট কেই তাৰিখে লাভ কৰিব আপোনালোকে যদি জানিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাব আৰু যিসকল বন্ধু-বান্ধৱী মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই ৰাখিব যাতে সকলোতকৈ মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে আগতে পায় গতিকে বন্ধু-বান্ধৱীসকল মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধু-বান্ধৱীসকল SCRTৰ অধীনত যি আপোনালোকৰ 2 বছৰীয়া ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ কোৰ্স আছিল আৰু এই কোৰ্সত আপোনালোকৰ টোটেল সিট আছিল 3300টা আৰু এই পদৰ আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হৈছিল 29 মেত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ৰিজাল্ট ঘোষণা কৰিব 6 জুলাইত গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ ৰিটেন পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব 6 জুলাইত আপোনালোকে নিশ্চিত থাকক আৰু ইয়াৰ নটিফিকেশ্যনখন যদি আপোনালোকে ডাউনলোড কৰিবলৈ বিচাৰে তেন্তে মোৰ ডেসক্ৰিপচন বক্সত যাব আৰু তাতে দিয়া লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি চাবলৈ পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আজি আপোনালোকক মই আপডেট হিচাপে ইমানখিনি আগবঢ়ালো যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ